মুন্না আহমেদে পৰিচালনা কৰা এখন ছুপাৰ ফ্লপ ছবি নিজানৰ গান 2018 চনত মুক্তি লাভ কৰা ছবিখনৰ এটি গীতক লৈ বৰ্তমান সময়ত যথেষ্ট বিতৰ্ক চলি আছে। বিতৰ্কটোত আকৌ নাম সাঙুৰ খাই পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিন। বিতৰ্কটো চাগে আপোনালোকে গমেই পাইছে। মুন্না আহমেদে পৰিচালনা কৰা নিজানৰ গান নামৰ ছবিখনৰ নীলাতে লুকা ভাকু শীৰ্ষক গীতটোৰ বাবে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা অলপতে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল। বঁটাটো পাব লাগিছিল গীতটোত কণ্ঠদান কৰা ৰূপজ্যোতি দেৱীয়ে, কিন্তু বঁটাটো প্ৰদান কৰা হল গীতটোৰ সৈতে দূৰ দূৰণিলৈকে সম্পৰ্ক নথকা নাহিদ আফ্ৰিনক। এই বিষয়টোক লৈ ছচিয়েল মিডিয়াকে ধৰি নিউজ চেনেলত বিতৰ্ক চলা বিতৰ্কটো সম্পৰ্কত নাহিদ আফ্ৰিনকে ধৰি ছবিখনৰ পৰিচালক লগতে সংগীত পৰিচালকৰ মুখ খোলা দেখিবলৈ পোৱা গৈছে। আহকচোন কোনে কি কয় চাই লওঁ। যেতিয়া নাহিদৰ এটা পোষ্ট দেখিলো, নাহিদে এৱাৰ্ডটো লৈ থকা সময়ত পিছফালে জাষ্ট ডিছপ্লেখনত তেওঁ গোৱা গীতটি ডিছপ্লে হোৱা নাছিলে। ডিছপ্লেখনত আছিলে আচলতে নীলাতে লুকা ভাকু গীতটি। গতিকে ইমানখিনি জানি নাহিদে কি ভাবি বেলেগে গোৱা গীত এটি এৱাৰ্ডটো একচেপ্ট কৰিলে, সেইটোহে বৰ আশ্চৰ্যকৰ কথা। মই একোৱেই গম নাপাওঁ যে কোনটো গানৰ কাৰণে এৱাৰ্ড দিয়া হৈছে, কি কথা। কাৰণ নিজানৰ গানত মই জানো যে মই এটা গান গাইছোঁ যাৰ নাম হ'ল নতুন এজাক, আৰু সেই গীতটিৰ কাৰণেই মোক এৱাৰ্ডটি দিয়া হৈছে বুলি মই গম পাইছিলোঁ। তো আজি অকস্মাতেই এইটো ৰিপাৰকাশ্যনৰ এটা সৃষ্টি হ'ল, আৰু কিছুমানে নহয়, অলমষ্ট চবেই সেইটো কথাই কৈ আছে যে নাহিদে যেতিয়া এৱাৰ্ডটো ল'বলৈ গৈছিলে তেতিয়া তাই ন'টিচ নকৰিলে নেকি যে বেক চাইডে স্ক্ৰীণখনত গানটোৰ নাম ওলাই আছিল, নীলাতে লুকা ভাকু খেলা বুলি। চাওক, ফাৰ্ষ্ট অফ অল এংকাৰ্ছসকলে যেতিয়া মোৰ নাম আনাউন্স কৰিছে তেতিয়া মই তেওঁলোকে যি কৈ আছে সেইটো কথাত মন দি আছোঁ, আৰু মই একেবাৰে কনচিয়াছ নিজকেই লৈ হৈ আছোঁ, কাৰণ ইমান ক্ৰাউড আৰু ষ্টেজখনো ইমান ডাঙৰ। চ' মই জাষ্ট ষ্টেজত গৈছোঁ, লেফ্ট হেণ্ড ছাইডেৰে মই ষ্টেজত এণ্ট্ৰি কৰিছোঁ আৰু ষ্টেজৰ ঠিক মাজত থিয় হৈছোঁ, আৰু ষ্টেজৰ মাজতে সেই গানটোৰ নাম ডিছপ্লে হৈ আছিল। তো সেইটো চাই থকাটো সম্ভৱ নহয়। জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱীয়ে গাইছিলে, কিন্তু মই ভাবোঁ যে ইয়াত নাহিদৰ কোনো দুখ নাই, কাৰণ তাইক এৱাৰ্ডটো দিছে, তাই এৱাৰ্ড লৈছে। নহয়, নাহিদে এটা গান গাইছে, সেইটো গান গোৱা নাই নাহিদে বেলেগ এটা গান গাইছিল। এটা যিখন লিষ্ট তাত সেই গানটো স্পেচিয়েলি মেনশ্যন আছে, নীলাতে লুকা ভাকু, আৰু তাৰ বাবে চিলেক্ট কৰা হৈছে নাহিদ আফ্ৰিনক। সেই বিষয়টোত আপুনি কি বুলি? সেইটো চাগে ফৰ্ম ফিল আপ কৰোঁতে চাগে আমাৰ ফালৰ পৰা কিবা ভুল হৈছে নেকি, নাজানো মই, সেইটো এবাৰ চাব লাগিব বস্তুটো। কিন্তু নাহিদৰ গাত দুখ নাই, কাৰণ তাইক এৱাৰ্ড দিছে, তাই এৱাৰ্ড লৈছে। কিন্তু যিটো নীলাতে লুকা ভাকু যিটো, সেইটো ৰূপজ্যোতি দেৱী আৰু জুবিন গাৰ্গে গাইছিলে। সেইটো কিন্তু নাহিদ আফ্ৰিনেতো জানে বা নমিনেশ্যন যিখন লিষ্ট দিয়াৰ পিছত তেওঁ দেখিছে যে সেই গান নাহিদে মোক যিদিনা এৱাৰ্ডটো এনাউন্স হৈছিলে 10 তাৰিখে, 10 মাৰ্চৰ যিদিনা এৱাৰ্ডটো এনাউন্স হৈছিল, তেতিয়া লিৰিক্সটো লৈ নাহিদে মোক কুৱেশ্যন কৰিছিলে যে এইটো গানটো মই গোৱা নাছিলোঁ। মই সঁচাকৈ কওঁ, একদমেই নাজানো। মই শপত কৈছোঁ, মই মিছা কথা নকওঁ। আপুনি জুৰি মেম্বাৰ হিচাপে তাতে আছিলে? নাছিলোঁ। নাহিদে বোলে একো নাজানে। পৰিচালকে কোৱা মতে দেখোন নাহিদে আকৌ পৰিচালকক সুধিছে গানটো মই গোৱা নাই বুলি।